हेलो फ्रेंड वेलकम टू माय चैनल। आज आपलोक आलोचना करिम केनेকৈ आपलोके अमृत बृक्ष आंदोलনত रेजिस्टार्ट কৰিব পাৰিব। आपलोके अमृत बृक्ष आंदोलনত रेजिस्टार्ट কৰিলে আপোনালোকৰ 17 ছেপ্টেম্বৰত এটা গছপুলি ৰোপণ কৰিব লাগিব আৰু গছপুলিটো ৰোপণ কৰাৰ পিছত এটা ফটো কৰিব লাগিব। ফটো কৰাৰ পিছত আপোনালোকে জিঅ' টেগত আপলোড কৰিলে আপোনালোকে 100 টকা এটা পাই যাব। কিন্তু আপোনালোকে কেনেকৈ ৰেজিস্টাर्ट কৰিব আজিৰ এইখন ভিডিঅ'ত দেখাই দিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। কমেন্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। আপোনালোকৰ ডেসক্ৰিপচনত ওয়েবসাইট লিংক পাই যাব। ফাৰ্স্ট লিংকত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব অথবা আপোনালোকৰ ক্ৰম বজাৰত যাব যাই কিনে আপোনালোকে ইয়াত সাৰ্চ দিব অমৃত বৃক্ষ আন্দোলন বুলি সাৰ্চ দি দিব। সাৰ্চ দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব। অহাৰ পিছত আপোনালোকে এনেকুৱা এটা ফৰ্ম দেখাব। যদি আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস নাহে তেনেহলে আপোনালোক ওপৰত দেখাব 3 লাইন এটা অপচন আছে। তো ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত দেখাব ৰেজিষ্ট্ৰেচন। তো ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে আদাৰ ইন্ডিভিজুৱেল তো ইয়াত ক্লিক কৰি দিব। যেহেতু আমি সাধাৰণ নাগৰিক সেই কাৰণে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ল্যাঙ্গুৱেজটো আপোনালোকে সিলেক্ট কৰি ল'ব। যেহেতু ইয়াত আছে আপোনাৰ অসমীয়া আছে মই ইংলিশটো সিলেক্ট কৰি লৈছো। আপোনালোকে ইংলিশটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব। আপোনালোকে ইয়াত দেখাব লোকেশন। তো আপোনাৰ তাৰ আগত আপোনালোকে যেটো কৰিব লাগিব হেতু হল ডেস্কটপ সাইড কৰি ল'ব আপোনালোকৰ মোবাইলটো যদি আপোনালোকে মোবাইলত কৰি থাকে। তাৰ পিছত আপোনালোকে লোকেশনটো সিলেক্ট কৰিব। যদি আপোনালোকে গাঁৱত বাস কৰে তেনেহলে আপোনালোকে ৰুৰেলটো সিলেক্ট কৰিব আৰু যদি আপোনালোকে চহৰত বাস কৰে তেনেহলে আপোনালোকে উৰবানটো সিলেক্ট কৰি ল'ব। আপোনালোকৰ নামটো দি দিব। নামটো দিয়াৰ পিছত মোবাইল নম্বৰ দি দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকৰ যাৰ নামত ৰেজিষ্ট্ৰেচন কৰি আছে তাৰ মাকৰ নাম অথবা দেউতাৰ নামটো দি দিব। বয়সটো দি দিব আৰু জেন্ডাৰটো সিলেক্ট কৰি দিব। জেন্ডাৰ সিলেক্ট কৰাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব, ব্লক সিলেক্ট কৰিব, গাঁও পঞ্চায়ত সিলেক্ট কৰিব। তাৰ পিছত আপোনালোকে গাঁও নাম অথবা চহৰ নামটো দি দিব। দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছ দিব। আপোনালোকে ডিস্ট্ৰিক্টটো দিব আৰু গাঁৱৰ নাম আৰু পিন কোডটো দি দিব। আপোনালোকে পোষ্ট অফিস আপোনালোকৰ ইয়াত লিখি দিব। পোষ্ট অফিস কোড আপোনালোকৰ পুলিশ ষ্টেচন আৰু পিন কোডটো দি দিব। দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত দেখাব প্লিজ সিলেক্ট লোকেশন। তো ইয়াত ক্লিক কৰি আপোনালোকৰ লোকেশনটো সিলেক্ট কৰি দিব। একেবাৰে সহজ আপোনালোকে কৰিব পাৰিব আৰু ইয়াত দেখাব ডু ইউ ওয়ান্ট টু এভেল বেনিফিচিয়াৰী। তো এইটো ইয়েস কৰি দিব। এটো ইয়েস কৰি দিয়াৰ পিছত আপোনালোকে আধাৰ নম্বৰটো দিব। আধাৰ নম্বৰৰ লগত লিংক থকা মোবাইল নম্বৰটো ইয়াত দি দিব। দিয়াৰ পিছত আপোনালোকে আধাৰ নম্বৰৰ লগত লিংক থকা বেংক একাউণ্ট নম্বৰটো ইয়াত দি দিব। নম্বৰটো দিয়াৰ পিছত আপোনালোকে বেংক একাউণ্ট IFSC কোডটো দি দিব। দিয়াৰ পিছত ফাৰ্স্ট পেজ অফ বেংক পাছবুক ইয়াত আপোনালোকে বেংকৰ ফটোটো দি দিব। আপোনালোকে 100 KB ভিতৰত ফটোটো হ'ব লাগিব আৰু 100 KB ভিতৰত কেনেকৈ আপোনালোকে ফটোটো বনাব ভিডিওটোৰ হেকত আপোনালোকে দেখাই দিম A to Z। তো আপোনালোকে ইয়াতে এটা টিক মাৰ্ক দি দিব। টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে ইয়াত ক্যাপচাৰ কোডটো দি দিব। দিয়াৰ পিছত জেনাৰেট OTP এই অপচনটোত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ আগত আপোনালোকে চাই ল'ব আপোনালোকৰ সকলো ঠিক আছে নে নাই। তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা সাকসেসফুলি ৰেজিষ্ট্ৰেচন সাকসেসফুল দেখাব আৰু আপোনালোকে এটো স্ক্ৰিনশ্বট মাৰি ল'ব। 2-3টা পাৰিলে স্ক্ৰিনশ্বট মাৰি ল'ব। লোৱাৰ পিছত আপোনালোকে ফটো ৰাইজাৰ তো এইটো আপোনালোকে ইনষ্টল কৰিব লাগিব। আপোনালোকৰ ফটো আপোনালোকে 100 KB ভিতৰত বনাবলৈ আৰু ইয়াত দেখাব আপোনালোকে ৰাইজাৰ। তো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সাইজত ক্লিক কৰি দিব। সাইজত ক্লিক কৰিব 100 KB ইয়াত আপোনালোকে 98 KB লিখিব। আপোনালোকে 98 KB লিখাৰ পিছত আপোনালোকে 350 লিখিব। ইয়াত আপোনালোকে 350 টো লিখি কিনে কনফাৰ্মত ক্লিক কৰি দিব। 360 লিখিব পাৰে। তো 360 ওপৰত নিলিখিব। তাৰ পিছত আপোনালোকে সেভ কৰি ল'ব। কনফাৰ্মত ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিছে 94 KB মোৰ হৈ গৈছে এই ফটোটো আৰু এই ফটোটো কেনেকৈ আপলোড কৰিব মই দেখাই আছো। আপোনালোকে আগতে সেভ কৰি ল'ব। সেভ কৰাৰ পিছত আপোনালোকে ইয়াত দেখাব সোর্স ফাইল। তো ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত ফাইলটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে যেটো নেকি আপোনালোকে এই মাত্র সেভ কৰিলে সেই ফটোখন আপোনালোকে ইয়াত দি দিব। দিয়াৰ পিছত আপোনালোকে যেতিয়া নেকি আপোনালোকৰ সন্মুখত এনেকৈ ইন্টাৰফেস আহিব। আপোনালোকে OTPটো সাবমিট কৰাৰ পিছত আৰু আপোনালোকে এটো পাৰিলে আপোনালোকে স্ক্ৰিনশ্বট কৰি ৰাখি দিব আৰু আপোনালোকে 17 ছেপ্টেম্বৰত এটা গছপুলি ৰোপণ কৰিব লাগিব। সেই গছপুলিটো এটা ফটো কৰি আপোনালোকে জিঅ' টেগত আপলোড কৰিব লাগিব। কেনেকৈ আপলোড কৰিব ভিডিওৰ নেক্সট ভিডিওত দেখাই দিম। গতিকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰি